হেল্ল' গাইজ, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আহিছোঁ ৰাংচাপাৰাত কেনেকুৱা পৰিৱেশ কি আপোনালোকক দেখুৱাম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। ব্লগ हमको ब्लॉग बनाना नहीं आता यार গাইজ। লোকেশ্যনটো কেনেকুৱা লাগিছে? এইটো হ'ল অসমৰ, সকলোৱে কয় অসমৰ বোলে আটাইতকৈ পৰিষ্কাৰ চাফ চিকুণ জেগা হয় লোকেশ্যন। এইটোৰ নাম হ'ল ৰাংচাপাৰা। যোৱাবাৰ আহিছিলোঁ, এইবাৰো আহিলোঁ ঘূৰিব। আমি আহিব লাগিছিল দিনত, আহিলোঁ সন্ধিয়া। লাইটিং বহুত ভাল কৰিছে ইয়াতে। বাঁহৰ ফুলনি।
ভাবিছিলো ৱাহ গাছৰ ওপৰত ঘৰ ৱাও ওপৰ গাছৰ ওপৰত চিচি কেমেৰা আছে ভাবিছিলো ওপৰত বিদ্যা আছে যো কিছু নহয় তো একো নাই হেৰা একো নাই চিচি কেমেৰা আছে লাইটিংটো বহুত হৈছে না মাৰি আছো ৰ Nice.